নমস্কাৰ RDTVৰ সমূহ দৰ্শকক স্বাগতম জনাই মই আবিষ্কাৰ দে চৌধুৰী লৈ আহিছো আজিৰ এই প্ৰতিবেদন। আজিৰে পৰা গোলাঘাট জিলাখনত কাৰ্যকৰী নতুন SOP। আজিৰে পৰা গোলাঘাটৰ সমগ্ৰ জিলাখনতে প্ৰযোজ্য হৈছে নতুন SOP। নতুন SOP অনুসৰি সমগ্ৰ জিলাখনকে কৰা হৈছে কণ্টেইনমেণ্ট জোন। ফলস্বৰূপে স্তব্ধ বাট পথ, বন্ধ হৈ পৰিল দোকান পোহৰ, ৰুদ্ধ হৈ পৰিল জনসমাগম। তাৰ ফলস্বৰূপে কিন্তু পথপথৰ পাচলি বিক্ৰেতাসকলৰ কিছু অসুবিধা হোৱা পৰিলক্ষিত হয়। লগতে হঠাৎ কৰা এই লকডাউনৰ ফলত ৰাইজৰ অসুবিধা হোৱা বুলিও মত পোষণ কৰা দৃষ্টিগোচৰ হয় একাংশ ৰাইজৰ। লগতে একাংশ ৰাইজৰ মতে যিহেতু আন্তঃজিলা বাছ সেৱা বন্ধ আছে, কিন্তু ৰেল সেৱা অব্যাহত থকাৰ বাবে ৰেল যাত্ৰীসকলৰ পৰাও কোভিড বীজাণু সংক্ৰমিত হ'ব পাৰে। গতিকে সমূহ ৰেলসমূহত বাধ্যতামূলক কোভিড টেষ্ট সম্পন্ন অথবা ৰেল চলাচল বন্ধ কৰি দিলেহে এই সংক্ৰমণ ৰোধ হ'ব পাৰে বুলি মত পোষণ একাংশৰ। গতিকে উক্ত বিষয়সমূহত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটোৱে পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ হৈ ৰ'ব। ব্যুৰো ৰিপৰ্ট। অন্ততে আমাৰ প্ৰতিবেদন পোৱাৰ বাবে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰক আমাৰ ইউটিউব আৰু ফেচবুক চেনেল RDTV 24x7। ধন্যবাদ। এটা আহিছে না মানে একেবাৰে নাইকিয়া আছে দুই এটা আহিছে বাৰু দুই এটা আহিছে মানে দুই একদম উপাহীন হৈ পেলাই ন বস্তু কি কি আছে আপোনাৰ বেঙেনা কুন্দুলি পটল টেঙা আৰু ৰঙালাও কোমোৰা কেৰেলা ভেন্দি আপোনাৰ ঘৰত সদস্য কিমান মোৰ ঘৰত হৈছে ছজন আৰু আপুনি এইটো কৰিয়ে খুৱাই নাই বেলেগ কিবা আপোনাৰ ব্যৱসায় আছে নাই এইটো কৰিয়ে খাওঁ তো কিমান মান আনিলে মাল বেছি অনা নাই আপোনাৰ 1000 মান টকা মাল আনিছোঁ 1000 মান টকা আজি বন্ধ বুলি কৈছে তাৰ মাজত আপুনি এইবোৰ আনি দিছে চব বিক্ৰী যাব নে বাৰু কি নক'লে আৰু ঘৰতো মানুহ ধেৰ আছে পৰিয়াল সেইখিনিকে খাব লাগিব এনে মানুহ অহা যোৱা কিমান দেখিছে মানে লকডাউনটো মানিছে নে মানুহবিলাকে মানিছে গতিকে ভিৰ ভাড়টো কেনেকুৱা পাইছে ভিৰ ভাৰ হোৱা নাই একেবাৰে নাই ৰাস্তাবোৰ খালী নে অকণমান মানুহ পাইছে ৰাস্তা খালীয়ে আছে গতিকে আপোনাৰতো বস্তু বিক্ৰী কিমান কেনেকৈ গৈছে ভাল হৈছে নে ভাল হোৱা নাই এতিয়া মূলৰ পইচা উঠা নাই গতিকে অসুবিধা হৈছে ন হয় এতিয়া এসপ্তাহৰ কাৰণে এনেকুৱা হ'ব এসপ্তাহমান এনেকুৱা হ'ব এসপ্তাহত কেনেকৈ কি মেনেজ কৰিব এইবোৰ কি হ'বনে অনুমান কৰে নে এনেকৈ চলি থাকিব লাগিব আৰু উপায়টো নাই বেমাৰটো বন্ধটো আপোনালোকে আগত লৈছেনে নে কি কৰে বন্ধটো আকৌ লৈছোঁ বস্তু নিব হয় কি নিব এতিয়া সেই আপোনাৰ চেনি আছে চাউল আছে দাইল আছে অত্যাৱশ্যকীয় বস্তু হয় এনেই মানুহবোৰ কেনেকুৱা দেখিছে মানুহ নাই একদম হেৰেঙা নাই সকলো বস্তু পাব বুলি আশা কৰিছেনে চাব নাপায় গতিকে কি কয় ৰাইজে মানি লোৱা দেখা পাইছেনে না মানি লৈছে আমি একেবাৰে উপায়হীনহে ওলাই আহিছোঁ তাৰমানে কালি ঘপকৈ মানে দি দিলে যে ঘপকৈ দি দিলে যে অসুবিধা মানে বস্তুকেইটা নিব নোৱাৰিলোঁ যে নোৱাৰিলে গম পাইছোঁ মানে আপুনি 1 বজাত গম পাইছোঁ 1 বজাত মোবাইলত 1 বজাৰ পিছতহে আহিছে তাৰ আগলৈকে মানে অহা নাই গধূলি অসুবিধা মানে কি আৰু ধৰক আপোনাৰ ইনকামটো নাই ধৰক বস্তুকেইটা নিব পৰা নাই যে সেইটোৱে আজি কিবা এটা মেনেজ কৰি পেলাই আৰু লৈ যাম বস্তুকেইটা দেখা পোৱা গৈছে যে নগৰ অঞ্চলত ৰাইজে কৈছে যে আৰু দৃষ্টিগোচৰো হৈছে যে কোভিড যিটো বিধি মানি মানুহে লকডাউনটো মানি লৈছে গ্ৰাম্যাঞ্চলত কেনেকুৱা খবৰ কওকচোন মানে কি হ'ল আমি কোভিডৰ কাৰণে বন্ধ দিয়াটো ভালেই পাইছোঁ বাৰু বেমাৰটো কিছু সংক্ৰমণ ৰোধ হ'ব খালি হঠাৎ যেতিয়া 12টা বজাত বন্ধ ঘোষণা কৰে ৰাইজৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে আৰু এটা কথা লকডাউন দিছে হয় মই জনাত 2খন ট্ৰেইনত কোভিড টেষ্ট হয় যিখিনি পেচেঞ্জাৰ আহে অবুদশম এক্সপ্ৰেছ আৰু কামৰূপ আছে কিন্তু অন্যান্য আৰু মই জনাত 2খনমান ট্ৰেইন চলে তাত কিন্তু কোনো কোভিড টেষ্ট নহয় তাৰপৰা চৰকাৰৰ এই ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে
কিন্তু সিমান ফলপ্ৰসূ মোৰ মতে নহ'ব। মই ভাবোঁ ট্ৰেইনখিনিতো ক'ভিড টেষ্ট হ'ব লাগে, নহ'লে বন্ধ কৰিব লাগে। মই ইয়াকে কৈছিলোঁ। অৰ্থাৎ মানে কোনকেইখন ট্ৰেইনত ক'লে আপুনি? কামৰূপ এক্সপ্ৰেছ আৰু অবুদআসাম এক্সপ্ৰেছ, এই দুখনত ক'ভিড টেষ্ট হয়। হয়। আৰু বাকী থাকিলে আপোনাৰ ৰঙিয়া আৰু ইণ্টাৰচিটি এক্সপ্ৰেছ। ৰঙিয়া ইণ্টাৰচিটি এক্সপ্ৰেছ মই জনাত এইখন ট্ৰেইনত কোনো ক'ভিড টেষ্ট নহয়। নহাৰ ফলত কিছু ৰাইজৰ যিখিনি মানে পেচেঞ্জাৰ আহে, তাৰ পেচেঞ্জাৰখিনি অন্য মানুহলৈওতো ক'ভিডটো বিয়পিব পাৰে মই ভাবোঁ। অৰ্থাৎ তাৰমানে যাতায়াত যেতিয়া বন্ধ কৰিলে বাছ সেৱাটো, কিন্তু মানে এইফালে ট্ৰেইন সেৱাটো চলি আছে। হয়, আপোনাৰ মতে তাৰমানে ট্ৰেইন সেৱাটো বন্ধ কৰা হ'লে ক'ভিডটো অলপ ৰক্ষা পালে, নহ'লে কিছুমান ক'ভিড প্ৰট'কল পালন কৰি পেলাই ট্ৰেইন দুখন চলোৱাত আমি ভাবোঁ ভাল হয় নেকি চৰকাৰৰ। আৰু আপুনি যে কৈছে যে 12টা বজাত বন্ধ দিয়া অসুবিধা, কেনেকুৱা ধৰণৰ অসুবিধা পালে? অসুবিধা মানে কি, চবৰে নিজৰ নিজৰ কৰ্মসূত্ৰে দোকান দিছে বা চাকৰি কৰিছে, হঠাৎ বন্ধ দিয়াৰ লগে বজাৰ সমাৰতো অসুবিধা হৈছে। আৰু দাম চামবোৰ ঠিকে আছে এতিয়া? দাম চামটো বৃদ্ধি পাইছে, যথেষ্ট বৃদ্ধি পাইছে। বন্ধৰ পিছত বেছি বৃদ্ধি পাইছে নি? বন্ধ পাব জেগা লৈ লৈ বৃদ্ধি পাইছে। বাকী এনে ক'ভিড আমাৰ মানে যিটো লকডাউন দিছে ক'ভিডৰ ওপৰত ডিপেণ্ড কৰি, লকডাউনটো কেনেকুৱা, গ্ৰাম্যাঞ্চল কেনেকুৱা দেখিছে আপুনি? গ্ৰামাঞ্চলত মোটামুটি বৰ বিশেষ প্ৰভাৱ পৰা নাই বাৰু, তথাপি নগৰ অঞ্চলত যথেষ্ট প্ৰভাৱ পৰিছে।